হাই দোস্ত, ৱেলকাম মোৰ লক্ষণ ব্লগলৈ। আমাৰ গাঁৱৰে ভণ্টি এজনী বিয়া খাব গৈ আছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া ভিতৰত প্ৰৱেশ কৰিম আৰু ভিতৰত প্ৰৱেশ কৰাৰ আগতে এটা গণেশৰ মূৰ্তি থৈ দিছে, চাওক। জয় বাবা গণেশ। আৰু মই গৈ আছোঁ ভিতৰৰ পৰিৱেশ দেখুৱাবৰ কাৰণে আপোনালোকক। আৰু সাধাৰণতে এনেকুৱা বিয়া আজিকালি চলিছে, বহুত ঠাইতে চলিছে। অতিথি আহিলে প্ৰথমতে চাহ যোগান, চাহ আৰু পকৰি দেখিছে, পকৰি আৰু লগতে গৰম গৰম চাহ। আৰু মই গৈ আছোঁ ক'ত পকৰি বনাই আছে, বলক চাব গৈ আছোঁ। কি পকৰি বনোৱা পাল তোমাৰ পৰিছে নেকি? দিয়া 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 দিয়া। গৰম গৰম পকৰি মজাকৈ খাব লাগিব। এই চাওক, মানে অৰিজিনেল বেচন পকৰি। মানে কি যিটো জোখত বনাইছে, ধুনীয়া মানে চাইজত জুখি বনাইছে। আপোনালোকে এটাকৈও খাব পাৰি, দুটাকৈও খাব পাৰি, মানে ইচ্ছা আৰু মানে ধুনীয়া আৰু পৰিৱেশ। মানে কি আহি কি অতিথিয়ে যাতে ধুনীয়াকৈ চাহ একাপ খাব পাৰে। ভিতৰ পৰিৱেশ চাওকচোন আপোনালোকে, চাওক অতিথি কিমান আহিছে দেখিছে, চাওক। মানে কি ছোৱালীজনী বিয়া দিব আপোনাৰ মায়ং। আৰু চাওকচোন, বা অতিথি বহুতেই মানিব লাগিব। কইনাৰ ওচৰততো যাবই নোৱাৰি, কইনাৰ ওচৰত কিমান ভিৰ দেখিছে, চাওকচোন। কইনা আছে সৌ তাতে, কিন্তু এয়া চাওক, কইনাৰ ওচৰত যাবই নোৱাৰি, পূৰা ভিৰ। আৰু মই আহিছোঁ ৰিচিপশ্যনত, আৰু ৰিচিপশ্যনত আহি চাওকচোন, কলপাত ব্যৱহাৰ কৰিছে দেখিছে। তেওঁলোকে কলপাত দিছে, আৰু কলপাত এখন লওক মানে ডিছৰ ওপৰত, আৰু ধুনীয়াকৈ লাইন পাতি গৈ থাকক। মানে কি খাব তেওঁলোকে, বলক। লাইনত মই খাৰা হ'লোঁ, আৰু ধুনীয়াকৈ মোৰ যিটো মন যায় সেইটোৱে খাব লাগিব। অভাৰ বস্তু লৈ লাভ নাই। গতিকে আমি যিহেতু গাঁৱলীয়া মানুহ, গাঁৱলীয়া পৰিৱেশৰ খানা খাব লাগিব। সুন্দৰ হৈছে, সুন্দৰ। প্ৰথমতে চালাড লৈ আহিছে দেখিছে, ময়ো চালাড ল'ব লাগিব। আৰু চালাডখন মই খুবেই ভাল পাওঁ, যিহেতু নেমু টেঙা আছে, নেমু টেঙা ল'ব লাগিব। বিয়া খাই আহি গ'লোঁ, আৰু বিয়াখনত কিন্তু এটা নিয়ম মানে খুব ভাল লাগিছে। কলপাত মানে যে ইউজ কৰিছে, আৰু কলপাত যে ব্যৱহাৰ কৰিছে সকলোৱে, আৰু ভাল লাগিছে, খুবেই ভাল লাগিছে। মানে কি কলপাতত খোৱা নিচিনা হ'বই নোৱাৰে, গতিকে খুবেই ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'লৈ। বাই বাই, শুভৰাত্ৰি।